আজি মাননীয় প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই মোৰ শ্ৰদ্ধা আগবঢ়াইছো। তেখেতৰ যিটো নিৰ্দেশ মই সেইটো আখৰে আখৰে পালন কৰিবৰ কাৰণে আজি মই ইয়াত ঘৰৰ পৰা দৌৰি আহিছো। ঘৰখনতো মই তেওঁলোকক নিৰ্দেশ দি আহিছো আৰু ইয়াত যিহেতু মই নাই গতিকে ইয়াত তেনেকুৱা ধৰণৰ হ'ব নালাগে বুলি মই নিজে দৌৰি আহিছো। আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰোনা ভাইৰাছক প্ৰতিহত কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ পৰা গুচাই দিবৰ কাৰণে আঁতৰ কৰিবৰ কাৰণে তেখেতে এই মন্ত্ৰটো ৰাইজক দেশবাসীক জনাইছে আৰু আমি দেশবাসীয়ে এই ভয়ানক কৰোনা ভাইৰাছক দূৰত পঠিয়াই দিবৰ কাৰণে আমি সৰ্বোত্তম আজিৰ দিনটোক আমি শ্ৰদ্ধাৰে সুঁৱৰিম, সদায় সুঁৱৰি থাকিম আৰু নিশ্চয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নিৰ্দেশ তাত নিশ্চয় কিবা এটা গুপুত মন্ত্ৰ আছে। ভগৱানে আমাক নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনিব আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা এই ভাইৰাছক গুচাই দিব সেইটো বিশ্বাস মোৰ হৈছে। সেইকাৰণে তেখেতে 9 বাজিত জ্বলাই দিবৰ কাৰণে আমাক কৈছিলে আৰু মাত্ৰ 9 মিনিটৰ কাৰণে। ইয়াত নিশ্চয় কিবা ডাঙৰ মন্ত্ৰ আছে, ডাঙৰ শক্তি আছে। সেই শক্তিটোক মই বিশ্বাস কৰিছো। নিশ্চয় আমি এই ভাইৰাছৰ পৰা আক্ৰান্তৰ পৰা আমি হাত সাৰিব পাৰিম।